নমস্কাৰ বন্ধু বান্ধৱীসকল, আগন্তুক ভিডিঅ' 15 নম্বৰ লৈকে আছে। আজি 16 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম কি? এই কুৱেশ্যনটোতো সকলোৱে জানে। তো ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি দেওহা। অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম দেওহা। তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো হৈছে ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? যদি সোধে তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ৰুদ্ৰসিংহই। ৰংঘৰ ৰুদ্ৰসিংহই নিৰ্মাণ কৰাইছিল। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো হৈছে জয়মতীক ক'ত শাস্তি দিয়া হৈছিল? জয়মতীক ক'ত শাস্তি দিয়া হৈছিল? যদি সোধে তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ জেৰেঙ্গা পথাৰত। তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয়? কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয়? তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি চুখামফা। অসম বা আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম কি? আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম কি যদি সোধে তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ শুক্ৰ গ্ৰহ। আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। তাৰপিছত 21 নম্বৰ কুৱেশ্যনটো হৈছে জ্যোতিচিত্ৰ বন কিমান চনত স্থাপিত হৈছিল? জ্যোতিচিত্ৰ বন কিমান চনত স্থাপিত হৈছিল? আৰু অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ ডি 1961 চনত 1961 চনত। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল? কিমান চনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল? অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 1937 চনত। 1937 চনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল। অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয়? অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয়? যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি বৰপেটা। বৰপেটাক সত্ৰৰ ভূমি বুলি কোৱা হয়। তাৰপিছত 24 নম্বৰ কুৱেশ্যনটো হৈছে ফুলগুৰি বিদ্ৰোহ কিমান চনত হৈছিল? নগাঁৱৰ যিটো ফুলগুৰি বিদ্ৰোহ কিমান চনত হৈছিল? যদি সোধে তেনেহ'লে অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 1861 চনত। 1861 চনত ফুলগুৰি নামৰ ঠাইত ফুলগুৰি বিদ্ৰোহ হৈছিল। কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? যদি সোধে তেনেহ'লে অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি অটল বিহাৰী বাজপেয়ী। কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী। ফাদাৰ অৱ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয়? ফাদাৰ অৱ মডাৰ্ণ ইণ্ডিয়ান বুলি কাক কোৱা হয়? যদি সোধে তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ক ফাদাৰ অৱ মডাৰ্ণ ইণ্ডিয়া বুলি কোৱা হয়। তাৰপিছত সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ শৰীৰে কি ভিটামিন আহৰণ কৰে? সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ শৰীৰে কি ভিটামিন আহৰণ কৰে? এইটো সকলোৱে জানে প্ৰায়। আৰু ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন ডি ভিটামিন ডি। এইটোতো সকলোৱে জানে ভিটামিন ডি আমি সূৰ্যৰ পৰা লাভ কৰোঁ। তাৰপিছত 28 নম্বৰ কুৱেশ্যনটো হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? যদি সোধে তেন্তে ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এইটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট আছে অলপ। কিমান চনত পাইছিল এইটো কমেণ্টত জনাব। তাৰপিছত কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? যদি সোধে তেন্তে ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 1985 চনত। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল। ইউনেস্কোৱে ঘোষণা কৰিছিল, মনত ৰাখিব ইউনেস্কোৱে।
ইউনেস্কোৰ ফুল মিনিংটো কমেণ্টত জনাব নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব মহাৰাজা নৰনাৰায়ণৰ আসল নাম কি মহাৰাজা নৰনাৰায়ণৰ আসল নাম কি যদি সোধে তেন্তে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ মল্লদেৱ মহাৰাজ নৰনাৰায়ণৰ আসল নাম আছিল মল্লদেৱ তাৰপিছত ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি এইটো হৈছে লাষ্ট কুৱেশ্যন এইটো কমেণ্টত জনাব আপোনালোকে এইটো কমেণ্টত জনাব আৰু নেক্সট ভিডিঅ'ত লগ পাম তো আজিলৈ ইমানেই আৰু এই ভিডিঅ'টো এইটো কমেণ্টত জনাব